নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম শৰীৰৰ এই অংগত বান্ধক কলা সূতা। হিন্দু ধৰ্মত দেখা যায় কেঁচুৱা জন্ম হোৱা পাছত কলা ফুট বা কলা সূতা দিয়ে। চকুত লগাৰ পৰা বচাবলৈ এনে কাম অৱশ্যেই কৰে, কিন্তু এইটো কথা জানিবলৈ চেষ্টা কৰে নে? ইয়াৰ পিছৰ ৰহস্য কি? আজি আমি কথা পাতিম এই উপায়ৰ কথা। কলা সূতা শৰীৰত বান্ধিলে কি হয়? এইটো জানিলে আপোনাৰ জীৱনৰ পৰা নকাৰাত্মক দূৰ হ'ব। যদি আপোনাৰ জীৱনত ভাৱনা আহিছে, নকাৰাত্মক শক্তি বৰ বেয়াকৈ বাধা সৃষ্টি কৰিছে, বা আপোনাৰ পৰিয়ালৰ ঘৰৰ সুখ শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে অৱশ্যেই চাব আৰু এই উপায়বোৰ কৰি চাব। তেন্তে আহক জানো এই কলা সূতাৰ উপায়বোৰনো কি কি? প্ৰথমে ১ নম্বৰতে হৈছে কলা ৰঙে নকাৰাত্মক শক্তি নাশ কৰে। সেইবাবে বেয়া প্ৰভাৱৰ পৰা বাচিবলৈ কলা ফুট বা কলা সূতা বন্ধা হয়। কলা সূতা সকলোতকৈ উন্নত আৰু লাভদায়ক। যদি আপুনি আপোনাৰ ঘৰত কণ্ডল হৈ থাকে আৰু অকাৰণত কাজিয়া হৈ থাকে, তেনেহ'লে এই উপায় কৰিব পাৰে। শনিবাৰে দিনত শনি মন্দিৰত গৈ কলা সূতা বা ঘনুচা লৈ সেই সূতা বা ঘনুচাডালত ১০৮টা গাঁঠি দি দিয়ক। সকলো গাঁঠিতে মন্ত্ৰ মাতিব, ওম শনিশ্চৰায় নমঃ। এই মন্ত্ৰটি জপ কৰি যাব। যদি ওচৰে পাজৰে শনি মন্দিৰ নাই, তেন্তে ঘৰতে এই উপায় কৰিব পাৰে। এই কলা সূতা বা ঘনুচা মুখ্য দৰজাত বান্ধিব পাৰে। এনে কৰিলে আপোনাৰ ঘৰলৈ নকাৰাত্মক শক্তি প্ৰৱেশ কৰিব নোৱাৰে। দ্বিতীয়টো হৈছে, যদি আপোনালোকৰ ঘৰৰ সদস্য কোনোবা অসুখ অশান্তি হৈ থাকে, তেন্তে এদিন মন্দিৰলৈ গৈ কলা সূতাত অকণমান সেন্দুৰ দি তাৰ পিছদিনাখন স্নান কৰি সেই সূতা ভৰিত বান্ধি দিব। এনে কৰিলে তেওঁৰ ওচৰে পাজৰে থকা নকাৰাত্মক শক্তি দূৰ হ'ব আৰু কোনো বেয়া শক্তিয়ে চুব নোৱাৰিব। তৃতীয়তে হৈছে গৰ্ভৱতী মহিলা। প্ৰায় এইটো হয়। বহুবাৰ গৰ্ভৱতী মহিলাৰ গাত বেয়া দৃষ্টি বা বেয়া প্ৰভাৱ পৰি সন্তান নষ্ট হৈ যায়। যদি এনে হৈ থাকে, সেই গৰ্ভৱতী মহিলাক কলা সূতা লৈ ভগৱানক চুমন কৰি ৩ বাৰ মাথাত ঘূৰাই দি সেই সূতা আঁহত গছৰ তলত বা নদীত বিসৰ্জন দিব। এই উপায়টো কেঁচুৱা হোৱালৈকে কৰিব। এনে কৰিলে কোনো বেয়া প্ৰভাৱ আহিব নোৱাৰিব। কলা সূতাত যদি পঞ্চমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা হয়, তেনেহ'লে অধিক লাভদায়ক হয়। বন্ধু বান্ধৱীসকল, যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।